গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। তো আমি এতিয়া টিউশ্যনৰ পৰা আহিলোঁ, টিউশ্যন আছিল। তো মোৰ লগত আছে বন্ধুকেইটা, মোৰ দেখিব পাৰিছে ইহঁতে টিউশ্যন কৰিছে। এইটো দেখিছে মোৰ ভিডিঅ'ত আগে দিছে। আৰু এইটো কপিল, জিন্তু, তাৰপিছত নিৰ্বাণ দেখিব পাৰিছে। কিবা এটা কৈ দিয়া তোমালোকে। আমাৰ পুখুৰীতে হ'ব আজি খানাটো, মানে এটা খানা খাম বুলি ভাবিছোঁ। ভিডিঅ'টো দেখছিল সেইটো পুখুৰীতে হ'ব। আপোনালোকে যে খানাটো খাব বিচাৰে আমাৰ ভিডিঅ'টো ফুল চালি হ'ল খালি। পুৰা চাব ভিডিঅ'টো। আৰু মানে যি পাৰোঁ আপোনালোকক দেখুৱাম। এতিয়ালৈকে একো কোনে আৰু মাতটো ভঙা হৈ আহিছে, আপোনালোকে ধৰিব পাৰিছে চাগৈ। তো এতিয়া যাওঁ কপিল সিহঁতৰ তালৈ, ভিডিঅ'টো আগলৈ চাই যাব। গাইছ এতিয়া আমি আমাৰ ঘৰৰ পৰা গৈ আছোঁ। মোৰ লগত আছে নিৰ্বাণ, আপোনালোকে দেখিব পাৰিছে নিৰ্বাণ আছে আমাৰ লগত। তো মানে এতিয়া আমি কপিলহঁতৰ তালৈ যাই আছোঁ। মানে কেছটো কি হ'ল, আজি বিৰাট কষ্ট হৈছে দিয়ক। আৰু কি ক'ম মানে কি হৈছে যে পুৱাই গ'লোঁ, যাই কিনে বক্স চক্স আনিলোঁ, কপিল তাত থ'লোঁ, আহি কিনে এতিয়া আহি পালোঁ। আৰু এতিয়া বাজিছে কিমান বাজিছে, মোটামুটি আপোনাৰ এটা 20 হৈছে এতিয়া। তো আপোনালোকে দেখিব পাৰিছে এটা বাজিলেই। খানা বা কেতিয়া হয় ক'ব নোৱাৰোঁ। আৰু বলকচোন কি হয় চাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আগলৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক চাইক কৰি দিব আৰু নেকি। তো এইখিনিয়ে আৰু আগলৈ চাই থাকক ভিডিঅ'টো। তো গাইছ এতিয়া আমি আছোঁ বৰ্তমান এই কপিলদাৰ পুখুৰীত আছোঁ। তো খানা বুলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বেক কেমেৰাৰ পৰা। তো আপোনালোকে চাওক গাইছ, আপোনালোকে দেখিব পাৰিছে এয়া হ'ল ব্ৰইলাৰ মাংস বনাই আছে। তো ৰান্ধনীটোক দেখুৱাবলৈ মানা কৰিছে, তো নিদিয়া। তো আপোনালোকে চাওক, কালাৰটো চাইটো বঢ়িয়া হৈছে যেন লাগিছে। বৰ্তমান খোৱা নাই মই। আৰু ভজা মাংস আছে, দেখুৱাই দিব আমাৰ পল্লৱে ধুনীয়াকৈ। ভজা মাংস পূৰা। আৰু কিবা আছে ইয়াতে, কিবা ভাজি আছে ইয়াত। কিছু কানি হ'ল আৰু হ'ব আছে, কিছু হ'ল, কিছু হোৱা নাই। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। এয়া ৰান্ধনীটোক দেখুৱাবলৈ মানা কৰিছে। কিছু হ'লে এতিয়া মানে ভাত হ'ব আছে। নিৰ্বাণে মানে বনাই আছে, অলপ বহি দেখুৱাই দিছোঁ, মানে বেক কেমেৰাৰ পৰাতে দেখুৱাই আছে। তো নিৰ্বাণে ভাত বনাই আছে। তো সেইবাবে খানা এটা খাই দিওঁ বুলি ভাবিলোঁ। সেইকাৰণে বুলিয়ে ক'ব পাৰে। বহুতে জানে কি জানে সকলোৱে অসমৰ এটা পৰম্পৰা বুলি ক'ব পাৰি আমাৰ অসমবাসীৰ বাবে। মানে আঘোণৰ মাহ, আঘোণৰ ফাৰ্ষ্ট বা কেতিয়াবা লাষ্টতো পৰে, আঘোণৰ মাহৰ পূৰ্ণিমাৰ দিনা। আমাৰ লগত বৰ্তমান আছে পল্লৱ আছে। পল্লৱ কিবা কৈ দিয়া। পল্লৱ লাজ কৰিছে। তো লাজ কৰিছে গাইজ। ঘৰুৱা ভাষা ওলাব পাৰে, যিহেতু ফ্ৰেণ্ডৰ লগত আছোঁ। তো লিখিত আৰু ঘৰুৱা ভাষাৰ সংমিশ্ৰণ হ'ব পাৰে, তো বেয়া নাপাব। এটা দুটা ঘৰুৱা ভাষা ওলাব পাৰে, কিবা ভুল হ'লে ক্ষমা কৰি দিব, যিহেতু মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ ইয়াত গান বজাই আছে ইয়াত। তো গাইজ সিহঁতৰ ফূৰ্তি চাওক, চৌধুৰীক দেখিব পাৰিছে বিৰাট ফূৰ্তি পাইছে আহি। আৰু এণ্ট্ৰি হৈছে ভিডিঅ'ত আমাৰ ক্ষীৰদে পূৰা ভৰি ধুই আছে, দেখিব পাৰিছে। আৰু চাওক ভিউ চাওক গাইজ। গাইজ এতিয়া আছোঁ পাকঘৰত আছোঁ। তো মোৰ লগত আছে নিৰ্বাণে অলপ সহায় কৰি দি আছে। তো এতিয়া গান বজাই আছে সিহঁতে মাংস চাংস খালে। মই এতিয়ালৈকে মানে একো খোৱাই নাই। বিৰাট হাল্লা হৈছে, বিৰাট ফুল এনজয় হৈছে গাইজ। আপোনালোকে দেখিব পাৰিছে জিন্তু ভাত সাজি আছে। আঞ্জা দিয়া নাই, এনেকৈ হ'লে কেনেকৈ হ'ব গাইজ। এই আঞ্জা দি আঞ্জা দি কপিলে কিবা কৈ বা বিৰাট প্ৰমোদ আছে আজি। মানে কিবা কপিল কৈ দিয়া এতিয়া খাবাই লাগে মানে কপিলৰ মতে খাব লাগে। তো পল্লৱে আৰু মানে কি পানী খাইছে, কেৱল পানী খাইছে। পানী গাইজ আপোনালোকক যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এটি সাধাৰণ ভিডিঅ' হ'লেও লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন দবাবলৈ নাপাহৰিব। তো আজিলৈ মানে জয় হিন্দ, জয় ভাৰত, জয়।